আজিৰ ৰচনাৰ বিষয় হ'ল পাত। আমাৰ পাকস্থলীত লুকাই থকা কিছুমান দুষ্ট বায়ু যি বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুপথেদি নিৰ্গত হয় তাকে পাত বোলে। পাত হৈছে মানৱ জাতিৰ বাবে অতি জৰুৰী এটা পন্থা। পাত গৱেষণাত ব্যস্ত থকা বিভিন্ন বিশেষজ্ঞসকলৰ মতে সাধাৰণতে পাত দুই প্ৰকাৰৰ। প্ৰথম ভাওতকৈ মৰা পাত আৰু দ্বিতীয়তে ফুচকৈ মৰা পাত, ভাওত পাত। যি পাতে মানুহৰ আৱেগক লৈ খেলা কৰে সেই পাতেই হৈছে ভাওত পাত। এই পাত সাধাৰণতে নানা ৰকমৰ সুৰেৰে নিজকে আগমন ঘটে। শব্দ প্ৰদৰ্শনৰ অভিযোগ পোৱা গ'লেও এই পাতে বেছিভাগ সময়ে মানুহক বিনোদিত কৰে। ফুচপাত নিজকে মুক্ত কৰিবৰ বাবে বায়ুপথৰ কাষত আহি লুকা-ভাকু খেলি থকা পাতকে ফুচপাত বুলি কোৱা হয়। এইবোৰ পাতৰ কোনো অস্তিত্ব নাই যদিও গন্ধৰ দ্বাৰা ইয়াৰ অস্তিত্ব অনুভৱ কৰিব পৰা যায়। এনেধৰণৰ পাতবোৰ সাধাৰণতে পৰিৱেশ প্ৰদূষণ কৰি থাকে। মানৱ জীৱনত পাতৰ গুৰুত্ব অপৰিসীম। মানুহৰ পেটত যেতিয়া মিথেন গেছ জমা হৈ যায় আৰু তেতিয়া মানুহে নিউটনৰ মাধ্যাকৰ্ষণ শক্তিক বুঢ়া আঙুলি দেখুৱাই মহাশূন্যত পাতবোৰ উৰুৱাই দিয়ে। আহক আমি অসমে পাতক জাতীয় বায়ু হিচাপে বিশ্ববাসীৰ আগত দাঙি ধৰোঁ।